যি হ'ব মংগলেই হ'ব, কাৰণ ভগৱান মংগল ভৱন হয়। ভগৱানৰ চৰণত থাকিলে অমংগল হ'বই নোৱাৰে। ভগৱান হয়, মন গ'লে ব্ৰহ্মাক মহ বনাই দিব, মহক ব্ৰহ্মা, বিদ্বানক মূৰ্খ, মূৰ্খক বিদ্বান। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। মই সদায় ভিডিঅ'টো আপোনাৰ আধ্যাত্মিক কথাৰে আৰম্ভ কৰোঁ। আপোনালোকে আৰু নাভাবিব মই বহুত পণ্ডিত কিবা কিবি বা নিজক পণ্ডিত বুলি পৰিচয় দিব খুজিছোঁ, নহয়। বা ভাল বুলি পৰিচয় দিব খুজিছোঁ, নহয়, একো নহয়। আধ্যাত্মিক কথা ক'লে দিনটোক লগি নিজেও পজিটিভ হৈ থাকে আৰু বেলেগকো পজিটিভ কৰোৱা যায়। সেইকাৰণে কওঁ, মই একেবাৰে নজনা, একেবাৰে মূৰ্খ ছোৱালী। আপোনালোকে আশীৰ্বাদ কৰিব দেই। ৰাতিতে ভাবি থৈ দিছিলোঁ যে মটৰ আৰু আলু বনাম, কিন্তু মায়ে মটৰখিনি তিয়াই থ'ব পাহৰি গ'ল, যাৰ কাৰণে এতিয়া ভাবিছোঁ বৰপেটা আলু ভাজিম। বৰপেটা আলু ভাজা বুলি কথা কোৱাৰ লগে লগে এটা কথা মোৰ মনত পৰিল। আপোনাৰ কেইদিনমান আগতে আমাৰ মানে অফিচৰ কিবা মিটিং আছিল, কোম্পানীত কাম কৰোঁতো মই, তো মিটিং আছিল, মিটিঙত গৈছিলোঁ। এজনী ছোৱালী আহিছে মোৰ কাষত, ক'ত ঘৰ তোমাৰ? বোলে মোৰ সৰ্থেবাৰী বৰপেটা ডিষ্ট্ৰিক্ট পৰে, কাঁহ শিল্পৰ বাবে বিখ্যাত যে সেই সৰ্থেবাৰী। বৰপেটা মাল ডেঞ্জাৰ আছে, এনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ কি বৰপেটা মাল ডেঞ্জাৰ আছে? তাৰপিছত মই একো নক'লোঁ। হয়তো মানুহবিলাকে বৰপেটা ছোৱালীবিলাকক ডেঞ্জাৰ বুলি ভাবে। আচলতে কি জানেনে, মোৰ যিমান লগৰ ছোৱালী লগ পাইছোঁ আৰু সিহঁতৰ বা মোৰ বৰ্তমানলৈকে এইটোৱে স্বভাৱ যে যদি মনত যদি কাৰোবাক বেয়া পাওঁ নহয়, মুখত কৈ দিওঁ এইটো নকৰিবি বোলে, ডাইৰেক্ট তাৰমানে। তো মনত বেয়া পাই থাকিম, মুখত মিঠা, এইটো আমাৰ নচলে। সেইকাৰণে চাগে ডেঞ্জাৰ বুলি কৈছে নে কি কথা মই গম নাপাওঁ। বাকী আমিচোন ভালে, অলপ পিছে খাতৰা আছোঁ, কাৰণ কিয় ভয়টো অলপ কম, মানে কৈ দিওঁ ডাইৰেক্ট, যা যি হ'ব হ'ব, কৈয়ে দিওঁ, মনত ৰাখি নথওঁ। কিন্তু কৈ দিলোঁ বুলি যে মানুহজনক বেয়া পাওঁ সেইটো কথাও নহয়, কিন্তু মানুহজনক বেয়া নাপাওঁ, বাছ কৈ দিওঁ। মানুহজনে আৰু ভাবি থাকে যে আমি তেওঁক বেয়া নাপাওঁ ভাই, কৈ দিওঁ আৰু মনত চলি আছিল কিবা এটা কথা তোমাৰ বিষয়ে, কৈ দিলোঁ। তুমি বেয়া পাই থাকিব নালাগে নহয় সেইটো কথাত, হয়নে গাইজ? যিয়ে নহওক, সেইটো কথাত মানে মোৰ অলপমান ইয়াতে লাগি গৈছে, বৰপেটা মাল ডেঞ্জাৰ আছে বুলি কোৱা কথাটো। বহুতে কয় সেইটো কথা, নাজানো কি কথা কি বতৰা। আমি বৰপেটা ছোৱালী, সৰ্থেবাৰীৰ ছোৱালী, বিয়াও হৈছোঁ। বিয়া হোৱা ঠাইতো মানুহ গ'লে, আমি শাহু শহুৰৰ ঘৰত গ'লে কাষৰ মানুহবিলাক আগুৰি ধৰে আমাক। তো কি ক্ষেত্ৰত ডেঞ্জাৰ বুলি কৈছে বাৰু নাজানো দিয়কচোন, যা হওক। এতিয়া বলক বৰপেটা আলু ভাজোঁ। বৰপেটা আলু ভাজবা, ইয়াতে আলু 4টা লৈছোঁ আৰু আপোনাৰ পিঁয়াজ লৈছোঁ 5টা লৈছোঁ, সৰু পিঁয়াজ। আৰু এইফালে আদা নহৰু পিচি আছোঁ। আদা নহৰু পিচা সেনে একো ব্যৱস্থা নাই, যাৰ কাৰণে ইয়াকে সঁজুলি হিচাপে প্ৰয়োগ কৰিছোঁ দিয়ক। আৰু বাকী আপোনাৰ কিছুমানে মোক সুধি থাকে যে তই ভিডিঅ'ত চাই থাকোঁ, তই পিঁয়াজ খা, নহৰু খা, মাছ মাংস নাখাওঁ মানে পিঁয়াজ নহৰু খাব নাংগে। আচৰিত ধৰণৰ কথা কয়। মই সকলোকে কৈ নুফুৰোঁ মই মাছ মাংস নাখাওঁ, বাছ কোনোবাই যদি সোধে তই খাবিনে, বোলে মই নাখাওঁ, সেইটোহে কওঁ। তাৰপিছত আৰম্ভ কৰি দিয়ে মহাভাৰতখন। তই মাছ মাংস নাখাওঁ কিন্তু নহৰু আৰু পিঁয়াজ খা দেখোঁ, নহৰু আৰু পিঁয়াজ খালে কি পাপ নহয়? মানে এনেকুৱা কথা শুনিলে সঁচাকৈ মনটো ভাঙি যায়। আৰু এনেকুৱা লাগে মানে ক'ত আছোঁ আৰু এনেকুৱা লাগে। নহৰু আৰু পিঁয়াজ খালে পাপ নহয়। যদি আপুনি বিদ্যাৰ্থী বা বাহিৰত কাম কৰে, তেতিয়া পিঁয়াজ আৰু নহৰু এৰি চলাটো সহজ নহয়, কাৰণ আপুনি হোটেলত খাবই লাগিব। সদায় নিয়ম হ'ব লাগে। 10 দিন নাখাওঁ, এদিন খাম, সেইটো নহ'ব। গতিকে সেইকাৰণে মই খাওঁ। আৰু ডাঙৰ ডাঙৰ গ্ৰন্থত স্পষ্টভাৱে লিখা আছে যে মদ, মাছ মাংস খালেহে আপোনাৰ পাপ বুলি ধৰা যায়। এতিয়া আৰু মই এইটো কোৱা নাই দিয়ক খোৱাবিলাকক যেন তেওঁলোকে বেয়া বা কিবা কিবি, মই লিখা কথাটোহে কৈছোঁ। বাকী এইটো কথাক লৈ আপোনালোকে আৰু কমেণ্ট পাছ নকৰিব দিয়ক।
এৰিলে ভাল, নিজৰ দেহটোৰ কাৰণেও ভাল আৰু কিবা এটা ভাল লাগে ময়ো বহুত খোখা আছিলোঁ, এতিয়া অলপমান লাইনত আহিছোঁ ৰ'ব। বাকী তেওঁৰ ইচ্ছা, তেওঁ আৰু কোন ৰাস্তালৈ লৈ যায়। বাকীবিলাক কথা বাদ দি এতিয়া যাওঁ ব'লক মেইন কামলৈ। মেইন কাম মানে আপোনাৰ কেৰাহীটো পাতি দিছোঁ আৰু ইয়াতে আপোনাৰ দিব লাগিব মিঠাতেল। আজি অলপমান মিঠাতেল বেছিকৈ দিছোঁ। পিছফালৰ পৰা এওঁ চাই কিনে মোক গালি পাৰিছে জানেনে, কৈছে কি ইমান মিঠাতেল দিছা, দেহৰ কাৰণে অপকাৰী এইবিলাক, ইমান নিদিবা বোলে। নহয় আজি বৰপেটা আলু ভাজিম সেইকাৰণে দিছোঁ। বৰপেটা আলু ভাজিলে কি বেছি মিঠাতেল দিয়ে নেকি, কথা এনেকৈ কৈ আছে। আৰু এইফালে অলপমান আপোনাৰ কি কয় পাঁচফোৰণ দিছোঁ অলপমান। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ দিম এতিয়া কাটি থোৱা পিঁয়াজখিনি। তাৰপিছত আপোনাৰ ইয়াতে আদা নহৰুখিনি যে পেষ্ট কৰি থৈছিলোঁ সেইখিনি এড কৰিম। এড কৰি পূৰা ধুনীয়াকৈ লাৰি দিম। তাৰপিছত আপোনাৰ মই ইয়াতে এড কৰিম সোৱাদ অনুসৰি নিমখ। তাৰপিছত মোৰ প্ৰিয় বস্তু হালধি। হালধিটো নাজানো কিয় দিয়ে থাকিব মন মোৰ, মানে আঞ্জাত যদি হালধিৰ কালাৰ কম হয় নহয় মোৰ বহুত বেয়া লাগে। তাৰপিছত অলপমান লাৰি দি কিনে ইয়াতে মই তেজপাতখিনি দিব পাহৰি গৈছিলোঁ, এতিয়া এড কৰিলোঁ। তেজপাত দি দিলোঁ। তেজপাতৰ যিটো ফ্লেভাৰ বেলেগ ভাল লাগে। তাৰপিছত মই ইয়াতে কাটি থোৱা আলুখিনি এড কৰি দিলোঁ। আলুখিনি ধুনীয়াকৈ লাৰি দিম যাতে পিঁয়াজে আদা নহৰু আৰু হালধি পূৰা আলুত লাগি যায়। ইয়াতে এটা কথা কওঁ, ভিডিঅ'টোত বাক্যই বচনে কিবা ভুল হ'ব পাৰে, আপোনালোকে যাতে আঙুলিয়াই দিয়ে। আৰু এটা কথা, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰে। ছাবস্ক্ৰাইব বা ফ'ল' কৰি দিলে মানে অনুপ্ৰাণিত হওঁ অলপ আগলৈ ভিডিঅ' বনাবৰ কাৰণে। বাকী আপোনালোকৰ কথা। তাৰপিছত গাইজ মই ইয়াতে এড কৰিম জিৰা। জিৰা আপোনাৰ পেকেটৰ গুড়িটো দিলে ইমান এটা ফ্লেভাৰ নাপায়, যাৰ কাৰণে মই মানে এই গোটা জিৰা পেষ্ট কৰি কিনে আলুৰ লগত মিশ্ৰণ কৰি দিলোঁ। গোটা জিৰাটোৰ মানে না গোন্ধটো বেলেগ, নাকত লাগি যায়, তো ভাল লাগে সেইকাৰণে দিলোঁ। বাকী আলু ভাজাটো বনাবৰ কাৰণে বেলেগ একো বস্তুৰ প্ৰয়োজন নাই। আদা নহৰু জিৰা অলপমান আৰু আপোনাৰ পিঁয়াজখিনি আৰু জ্বলা আমাৰ দেউতাই নাখায়, যাৰ কাৰণে মই ইয়াতে বৰ্তমান এড নকৰোঁ। তাৰপিছত আলুখিনি ভজা হোৱাৰ পিছত অলপমান পানী এড কৰিছোঁ যাতে তলত লাগি নাযায়। চাওকচোন গাইজ কি ধুনীয়া কালাৰ হৈছে। বাই দ্য ৱে আজি কিন্তু মই ফাৰ্ষ্ট বৰপেটা আলু ভাজিছোঁ। যদিও বৰপেটাৰ আপি তথাপিতো মানে কি বৰপেটা আলু ভাজা প্ৰথম বনাইছোঁ। হোলীত যিটো বৰপেটা আলু ভাজা দেউলত যিটো খাবা পায় সেইটো আলু ভাজাৰ সোৱাদেই বেলেগ। তো বছৰত মানে ৰখি থাকোঁ মানে এই বৰপেটাৰ দেউলৰ আলু ভাজা খাবা, গতিকে বনাই নহয়। লাষ্ট আমি খাইছিলোঁ আপোনাৰ বৰপেটা ৰোডৰ ৰাস হয় নহয়, ৰাসত খাইছিলোঁ। তাতে লিখা আছিল যে বৰপেটাৰ আলু ভাজা, কিন্তু এইফালে আপোনাৰ মানুহখিনি বৰপেটাৰ নাছিল, কিন্তু বৰপেটাৰ নামত বিজনেছ কৰিছিল হয় না। বৰপেটাৰ আলু ভাজাৰ নাম আছে, এটা নাম, তো নামতে বিক্ৰী হয়। আৰু এইফালে আপোনাৰ জ্বলা নোহোৱাকৈ দেউতালৈ ৰাখি কিনে ইয়াতে পূৰা জ্বলা দি দিম। আমাৰ গোটেইকেইটা দেউতাৰ বাহিৰে গোটেইকেইটা প্ৰাণীয়ে আমাৰ জ্বলা খাই খুব ভাল পায়, তো জ্বলা দিব লাগিব। জ্বলা দি কিনে অলপমান কৰচখানেৰে লাৰি দিলোঁ। তাৰপিছত এয়া মোৰ আলু ভাজা হৈ গ'ল আৰু এতিয়া খোৱাহে কথা। আৰু ফাইনেলি বৰপেটাৰ আলু ভাজা হৈ গ'ল। কেনেকুৱা দেখিছে ক'বচোন কমেণ্ট কৰি। আৰু টেষ্টৰ কথা মইহে ক'ব লাগিব। যেতিয়া মই ভিডিঅ'টো এডিটিং কৰি আছিলোঁ তেতিয়ালৈকে মোক খোৱা হ'ল আৰু হজমো হৈ গৈছিল, তো বহুত ভাল হৈছিল। বৰপেটাৰ ফ্লেভাৰটো আহিছিল। নাজানো বাকীখিনি আপোনালোকে কেনে দেখে কমেণ্ট কৰি জনাব দেই।
গাইজ আজি 8:30 ডিউটি, গতিকে বহুত সোনকালে ওলাই আহিব লগা হৈছে। ৰাতিপুৱা আপোনাৰ 4টা নাবাজতে উঠিছিলোঁ। এয়া গা চা ধুই আহি কিনে এনে আপোনালোকক দেখাইছিলোঁ আৰু বাহিৰত উঠি কিনে প্ৰথম মই বাহিৰত যাব লাগে। তো বাহিৰত যাই কিনে তাৰপিছত গা চা ধুই কিনে এয়া ব্ৰাছ হাতত লৈছিলোঁ। যা হওক সেই তেতিয়াৰ পৰা এতিয়ালৈকে ব্যস্ত আৰু যাই কিনে তাতে আপোনাৰ কাম কৰিব লাগিব। তো আমাৰ কাৰণে মানে ইমান সহজ নহয় জীৱনটো। তো জীৱনটো সহজ কৰিবৰ কাৰণে অলপমান চেষ্টা কৰি আছোঁ। কামৰ জেগা আহি পালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। চাৰ্ভে ভাইবালটো চকি থাকক।